ঈদ মুবারক ভাই, আজ কি খবর দিছে? ঈদ মুবারক। আচ্ছা, এইটো মোৰ লগত আছে আনিছ ভাই আছে, এইটো মোৰ লগত আমাৰ আনিছ ভাই, আৰু এইটো আমাৰ মনোৱাৰ ভাই, মনোৱাৰ না তোমাৰ? আচ্ছা, আৰু এইটো মোৰ লগত কোনি আছে? চালু চালু মাল। আচলতে ইয়াৰ নাম হেৰি ফজৰুল, আচল নাম ফজৰুল। যিয়ে নহয় আপোনালোকে মোৰ যিকেইজন ফ্ৰেণ্ড আছে মই আপোনালোক চিনাকি কৰি দিলোঁ, আৰু বহুত ফ্ৰেণ্ডছ আছে বৰ্তমান নাই। ঈদ মুবারক ভাই, আজ কি খবর দিছে? ঈদ মুবারক। আচ্ছা, এইটো মোৰ লগত আছে আনিছ ভাই আছে, এইটো মোৰ লগত আমাৰ আনিছ ভাই, আৰু এইটো আমাৰ মনোৱাৰ ভাই, মনোৱাৰ না তোমাৰ? আচ্ছা, আৰু এইটো মোৰ লগত কোনি আছে? চালু চালু মাল। আচলতে ইয়াৰ নাম হেৰি ফজৰুল, আচল নাম ফজৰুল। যিয়ে নহয় আপোনালোকে মোৰ যিকেইজন ফ্ৰেণ্ডছ আছে মই আপোনালোক চিনাকি কৰি দিলোঁ, আৰু বহুত ফ্ৰেণ্ডছ আছে বৰ্তমান নাই। কি খবৰ? আৰু ইয়াকটো দেখা পাইছে, আমিৰক বিয়াত দেখা পাইছে, আপোনালোকে আগৰ ভিডিঅ'ত দেখা পাইছে। বহুত মানুহ আছে, বহুত মানুহ আছে।
रकीब भाई এইটো তোর নাম কি মনে আছে যে মকিবর আচ্ছা মকিবর ভাই মকিবর নাম না পারি ওয়ালাইকুম সালাম ভাই তোমার চ্যানেল সবই ভিডিও আজি বহুত ভালে লাগিছে আমাৰ এই মানে 3 বছৰৰ মূৰত আজি ঈদৰ নামাজ পঢ়িব হৈছে কিমান ফূৰ্তি দিন আজি আমাৰ কাৰণে মই নিজে মানে ভাষা দি প্ৰকাশ কৰিব নোৱাৰো মানে ইমান মানে ভাল লাগিছে আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আচ্ছা ঠিক আছে এইটো আমাৰ ৰফিকুল ভাই কেনেকুৱা লাগিছে আজি বঢ়িয়া লাগছে কিয় বঢ়িয়া লাগিছে ঈদ না আজি 3 বছৰৰ মূৰত ঈদৰ নামাজ পঢ়িব হৈছে আমাৰ ঈদগাহ ময়দানত সেইকাৰণে বহুত ভাল লাগিছে আজিৰ কাৰণে আজি আমাৰ মানে বহুত ভাল মুমেণ্ট এটা বহুত ভাল দিন বেলুন ল'ব আহিছে আমাৰ মাছটোৰ কাৰণে অনলাইনত দেখা পাইছে বৰ্তমান আৰু মোৰ পিছফালে আছে বেক চাইডে আছে ফুচকাৰ দোকান এই ফুচকা আছে ইয়াত ফুচকা বিকি আছে মোর ভাই নামটা কদি আসসালামাইকুম ভাই আচ্ছা ঠিক আছে ধন্যবাদ না ভাই 3 বছরের মূলত ঈদগাহ আমি আমার নামাজ পড়ছি আজি 5 বছরের মধ্যে মোল্লাবাদ নামাজ পড়লো কেমন ভালো লাগছে সাইদুর রহমান হযরত বলছিল 15 বছর না হতো ছিল মদিতে বলছিল মোটামুটি 5 বছর এইটো আমাৰ আতাল দাদা হয় ইয়াকো মানে এইটোত দাৱাত দিলো বৰ্তমান চোৱা যাবি দে আপোনাৰ নাই মুস্কান দেখা দি অলপমান মই কৈছো গোটেইকেইটা বাকীকেইটা কৈছো ক'ব বুজা না